নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত কেইবাখনো নিউজ পেপাৰ চাই এনালাইচিছ কৰি তাৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ, যাতে আপোনালোকৰ গভৰ্ণমেণ্ট এক্সামৰ বাবে যি প্ৰিপাৰেশ্যন কৰি আছে তাতে সহায় হয়। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, টি20 বিশ্বকাপৰ পিছত ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক কোন হ'ব? শুদ্ধ উত্তৰ ৰাহুল দ্ৰাবিড়। ৰাহুল দ্ৰাবিড় 2023 চনলৈকে এই পদত থাকিব। বৰ্তমান ৰাহুল দ্ৰাবিড়ে নেশ্যনেল ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক হিচাপে কাম কৰি আছে আৰু বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ যিগৰাকী মুখ্য প্ৰশিক্ষক আছে তেওঁৰ নাম হ'ল ৰবি শাস্ত্ৰী আৰু তেওঁ এই বছৰৰ টি20 বিশ্বকাপৰ পিছত এই পদৰ পৰা অব্যাহতি ল'ব। 2 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্যত কিংবদন্তি ভাৰতীয় ফুটবল খেলুৱৈ বাইচুং ভুটিয়াৰ নামত বাইচুং ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰ ছিকিম। দক্ষিণ ছিকিমৰ নামচি নামৰ চহৰখনত এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখন 20 অক্টোবৰ 2021 চনত ভাৰতৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ দ্বাৰা উদ্বোধন কৰা হ'ব। 3 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্যই শেহতীয়াকৈ বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ ৰেড লাইট অন গাড্ডি অফ অভিযানৰ আৰম্ভণি কৰিছে? শুদ্ধ উত্তৰ নতুন দিল্লী। নতুন দিল্লীত এতিয়াৰ পৰা যেতিয়াই ট্ৰেফিক ছিগনেল ৰেড লাইট হ'ব তেতিয়াই গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰিব লাগিব। যেতিয়ালৈকে গ্ৰীণ ছিগনেল নাহে গাড়ীৰ ষ্টাৰ্ট অন কৰিব নোৱাৰে। গ্ৰীণ ছিগনেল অহাৰ পিছতে গাড়ীৰ ষ্টাৰ্ট অন কৰিব পাৰিব। এইটো পদক্ষেপ বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে লৈছে। এইখিনিতে দিল্লীৰ বিষয়ে কেইটামান কথা কৈ থওঁ। দিল্লীৰ মুখ্যমন্ত্ৰী হ'ল অৰবিন্দ কেজৰিৱাল আৰু দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল অনিল বাইজাল। 4 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কোনখন দেশ মহাকাশত চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে? শুদ্ধ উত্তৰ ৰাছিয়া। ৰাছিয়াৰ এখন ড্ৰামা ফিল্ম যিখনৰ নাম দ্য চেলেঞ্জ, সেইখনৰ এটা 40 মিনিটৰ চীনৰ শ্বুটিং মহাকাশত কৰিছে আৰু এই শ্বুটিং 12 দিন ধৰি মহাকাশত চলিছে। ৰাছিয়াৰ যিটো মহাকাশ এজেঞ্চি আছে যাৰ নাম ৰছকসমছ, সেই ৰছকসমছৰ সহায়ত এটা টিম য'ত ডাইৰেক্টৰ, এক্টৰ, এক্ট্ৰেছ আদি আছিল, সেই সকলো মহাকাশলৈ গৈছিল এই শ্বুটিঙৰ বাবে। 5 নম্বৰ প্ৰশ্ন, উত্তৰ পূবৰ কোনখন ৰাজ্যক ফেলকন চৰাইৰ ৰাজধানী বা ফেলকন কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়? এই প্ৰশ্নটো যিহেতু উত্তৰ পূবৰ লগত জড়িত, গতিকে অসমৰ যিকোনো চৰকাৰী এক্সামত এইটো অহাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ উত্তৰটো ভালকৈ আপোনালোকে চাব। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নাগালেণ্ড। নাগালেণ্ডক কিয় ফেলকন কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়? কাৰণ নাগালেণ্ডত প্ৰতি বছৰৰ অক্টোবৰ মাহত অৰ্থাৎ শীতকালত আমুৰ ফেলকন নামৰ এবিধ চিলনী জাতীয় চৰাই, প্ৰায় 10 লাখ চৰাই জাক পাতি উৰি আহে সুদূৰ চাউথ ইষ্টাৰ্ণ চাইবেৰিয়া অৰ্থাৎ ৰাছিয়া আৰু উত্তৰ চাইনাৰ পৰা প্ৰায় 22,000 কিলোমিটাৰ যাত্ৰা কৰি নাগালেণ্ডলৈ আহে। নাগালেণ্ডৰ ৱখা ডিষ্ট্ৰিক্টত পাঞ্জিত নামৰ এখন গাঁও আছে আৰু এই গাঁওখনৰ কাষতে দৈয়াং নদীৰ ওপৰত দৈয়াং নদী বান্ধ আছে আৰু সেই নদী বান্ধৰ নীলা জলৰাশিৰ ওপৰত এই চৰাইবোৰে বিচৰণ কৰি থাকে আৰু তাৰ কাষতে থকা গছ গছনিত এই চৰাইবোৰে জিৰণি লয়, আশ্ৰয় লয় আৰু প্ৰায় 2 মাহ কাল নাগালেণ্ডত থাকি অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহ নাগালেণ্ডত থাকি ডিচেম্বৰ মাহত পুনৰ ভাৰত মহাসাগৰ হয়, দক্ষিণ আফ্ৰিকা হয়, নিজৰ দেশলৈ গুচি যায়। এটা সময় আছিল যেতিয়া এই চৰাইবিধৰ যথেষ্ট চিকাৰ কৰিছিল নগা স্থানীয় জনজাতিসকলে, কিন্তু পিছত বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ সজাগতাৰ ফলত চৰকাৰে এই চৰাইবিধৰ চিকাৰৰ ওপৰত 2013 চনত সম্পূৰ্ণৰূপে বেন লগাই দিলে আৰু তাৰ পিছৰ পৰা এই চৰাইবিধৰ চিকাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল আৰু যিসকল ব্যক্তিয়ে এই চৰাইবিধৰ চিকাৰ কৰিছিল তেওঁলোকে পিছলৈ এই চৰাইবিধৰ সংৰক্ষণকৰ্তা হিচাপে কাম কৰিবলৈ ধৰিলে। এয়াই আছিল কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি ভিডিঅ'টো অলপ ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদি অলপ বেছিকৈ ভাল পাইছে তেনেহ'লে ভিডিঅ'টো ৰাইট চাইডে থকা চেনেল লগটো ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।